হাই এভৰিৱান এতিয়া যিহেতু পকা জলকীয়াৰ ছিজন হয় আমাৰ ইয়াতে বহুত ধুনীয়া ধুনীয়া পকা জলকীয়া ওলাই আছে সেইকাৰণে ময়ো অলপ লৈ আহিলোঁ এইটো মই ইনষ্টেণ্ট জলকীয়া আৰু ৰসুনৰ আচাৰ বনাম আপোনালোকেও চাই থাকক মই কেনেদৰে বনাইছোঁ প্ৰথমতে জলকীয়াখিনি ধুই মেলি শুকুৱাই লৈছোঁ পানীখিনি তাৰপিছতে এখন ক্ৰাছাৰত ধুনীয়াকৈ ক্ৰাছ কৰি দিছোঁ পুৰা গুড়ি হোৱাকৈ ক্ৰাছ কৰা নাই বাৰু তাৰপিছতে ৰসুনখিনিও তাতে গুড়ি কৰি লৈছোঁ পুৰা গুড়ি নহয় গোটা গোটাকৈ থাকিব দিছোঁ তাৰপিছত ইনষ্টেণ্টলি যিহেতু বনাম সেইকাৰণে এটা পেনত তেল গৰম কৰিছোঁ আৰু তাতে হিং দি দিছোঁ আৰু লগতে দালচেনি এটুকুৰা দি দিছোঁ দালচেনিৰ পৰা বহুত ধুনীয়া ফ্লেভাৰ এটা ওলায় যদি আপোনালোকে নিবিচাৰে তেনেহ'লে পাঁচফোৰণো দিব পাৰে আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ অলপ বেছিকৈ দি দিছোঁ আপোনালোকে কলা নিমখো দিব পাৰে মই নৰ্মেল নিমখটোৱে দিছোঁ আৰু মই ইয়াত যিহেতু ইনষ্টেণ্টলি খাম সেইকাৰণে ভিনেগাৰ নিদিওঁ আপোনালোকে যদি বহু দিনলৈ ৰাখিব বিচাৰে তেনেহ'লে ভিনেগাৰ দি দিব পাৰে মই ইয়াত অলপ নেমুৰ ৰস চেপি দিম আৰু এইটো থবৰ কাৰণে এটা বৈয়াম ধুই মেলি শুকুৱাই লৈছোঁ আৰু তাতে মিঠাতেল অলপ দি ধুনীয়াকৈ ঘূৰাই গোটেই গাতে লগাই লৈছোঁ তাৰপিছতে মই ইয়াতে আচাৰখিনি ভৰাই ধুনীয়াকৈ থৈ দিম আৰু কালিৰ পৰা খাবলৈ ষ্টাৰ্ট কৰিম আপোনালোকে ভাল লাগিলে যদি আপোনালোকে এনেদৰে বনাই খাই চাব আচাৰ হৈ গ'ল আজিলৈ আহিলোঁ বাই বাই